অহাকালি এতিয়া সোমোৱাৰ পিছতে হিতেশক UPPL দলৰ কামাণ্ডাৰ দিব বুলি কৈ আছে। এই 5 বছৰত প্ৰমোদ বড়ো বা যিমান ডিপাৰ্টমেণ্ট আছে সব ডিপাৰ্টমেণ্টত কাৰাপশ্যন আছে। চন্দন ব্ৰহ্ম আৰু কাম্পা গৈছে, এইটো ভাল হ'ব লাগে হিচাপত। ফেৰেংগাটো জংঘল থৈ চেছ কৰি দিলে। ফৰেষ্ট অফিচত এনেকুৱা UPPLৰ মানুহ থকা, কোনোবা ৰাস্তাত UPPLৰ মানুহ থকা, কালেকশ্যন কৰা, চিণ্ডিকেট কৰা, এইবিলাক বহুত আগৰ পৰাই হৈ আছে দেই। কাম্পা চন্দনটো ইহঁততো মানুহ যোগান ধৰা। মুছলপুৰ জিলা আমাৰ XBLT সকলৰ লগত মই এনে আলোচনা কৰিছে, আমি আগন্তুক ইলেকশ্যনত যাতে আমি একেলগে PFR হৈ পেলাই আমি কাম কৰিব পাৰে, তাৰ কাৰণে আমি XBLT লগত মই কথা পাতিছোঁ। XBLT আছে 60জনতকৈ ওপৰত আছে এতিয়াও মুছলপুৰ জিলা হিচাপে। তো খুব ভাল লাগিছে মই, আমাৰ XBLT সকলে চবেই ঠিক আছে। আৰু আজি 35জন UPPLৰ পৰা বা GSPৰ পৰা আমাৰ দলত সোমাইছে, আমি আদৰি লৈছোঁ। খুব ভাল লাগিছে। মুঠতে BPF দল হিচাপে গোটেই BTC অঞ্চলত আমাৰ পজিশ্যনটো 1 নম্বৰত আছে, ছেকেণ্ডত BJPৰ আছে, 3 নম্বৰতহে UPPL। মুঠতে আমি আগন্তুক যিটো নিৰ্বাচন হ'ব BTCত, BPF দলে চৰকাৰ বনোৱাটো কথা। কালি বোলে হিতেশে UPPLত সোমাব। মই যিমান দূৰ জানো প্ৰমোদ বড়োৰ লগত মোৰ কথা হৈ থাকেতো, হিতেশ বসুমতাৰী ডাঙৰীয়াক কিবা UPPL দলৰ কামাণ্ডাৰ পৰ্টফলিঅ' আছে বোলে, 5 বছৰ হ'ল, এইটো পূৰণ কৰিব পৰা নাই। অহাকালি হিতেশ সোমোৱাৰ পিছতে হিতেশক UPPL দলৰ কামাণ্ডাৰ দিব বুলি কৈ আছে। কাম্পা চন্দনটো ইহঁততো মানুহ যোগান ধৰা, ইহঁতেতো পাইছে, সেইদিনাই দিছে। মানুহ যোগান ধৰিব লাগে আৰু BPFৰ পৰা লৈ যাব লাগে, UPPLত যোগদান কৰাব লাগে। দায়িত্ব সেইটোৱেই, মানুহ যোগান ধৰা। মই মানুহ যোগান ধৰা মানে গাঁওবুঢ়া। বিৰাট ভালকৈ কথা পাতি মোৰ লগত। স্যাৰ বিশেষ এটা কথা সুধোঁ স্যাৰ, আপোনাৰ 17 বছৰ কালত অবৈধ খনন কাৰ্য চলা নাছিল? নাই। এই 5 বছৰত প্ৰমোদ বড়ো বা যিমান ডিপাৰ্টমেণ্ট আছে সব ডিপাৰ্টমেণ্টত কাৰাপশ্যন আছে। অকল সেইটোৱেই নহয়, বহুত। ফেৰেংগাটো জংঘল থৈ চেছ কৰি দিলে দেই। বেয়া লাগিছে, ভাল হোৱা নাই। এতিয়া চন্দন ব্ৰহ্ম আৰু কাম্পা গৈছে, এইটো ভাল হ'ব লাগে হিচাপত, ভাল জ্ঞান মান গৈছে। এইবিলাকতো নকবি, আগৰ পৰাই চলি আছে। সেইটো আপোনালোকে আজিহে দেখিছে, এইটো বহুত আগৰ পৰাই চলি আছে। ফৰেষ্ট অফিচত এনেকুৱা UPPLৰ মানুহ থকা, কোনোবা ৰাস্তাত UPPLৰ মানুহ থকা, কালেকশ্যন কৰা, চিণ্ডিকেট কৰা, এইবিলাক বহুত আগৰ পৰাই হৈ আছে দেই। এইটোতো প্ৰমোদ বড়ো পাব। এইফালে এতিয়া সেই হিতেশে সোমাব, কামাণ্ডাৰী দিব, তাক কামাণ্ডাৰী ল'ব। এতিয়া বন্ধ নহয়, কণ্টিনিউ হৈ থাকিব, চেছ কৰিবহি দেই। হ'ব।